এক বঙালে সদা মারে, দুই বঙালে খায়, তিনি বঙালে লগ লাগি আপি চাবা যায়। তই আজিকালি গাঁৱত নাথকা হৈছে। চালা মই গুৱাহাটীতে থাকো, আজিকালি কাম চাম গাঁৱত নাহয় আৰু। হয় নেকি? তই এতিয়া গুৱাহাটীত পইচা কামো আৰু পুরো। চালা কি কবি, খুব পইচা আজিকালি মোৰ, হাগলি পইচা মুতলি পইচা। মই গাঁৱতে নাথাকো, কিবা এটা কাম নেদাকে কাম লাগে তো একবাৰ কোৱা না, মোক এটা কল কৰি দে, মই তোক এটা কাম দি দিম ন। মই তোৰ নাম্বাৰটো পাওঁ নাই, সেইকাৰণে মই তোক কল কৰিব পাওঁ নাই আৰু এটা কাম দি। তাকে দৰমহা কিমান ল'বি সেইটো ক। দৰমহা 10,000 মান হ'লি হ'ব। সেইকাৰণে ভাল লাগে 10,000 টকা কথা ক, সৰু কথা নকওঁ না, 10 লাখ কওঁ। কি ক? নাই নাই 20 লাখ 30 লাখ ক, আৰু তই মাত নিবি, 30 লাখ টকা দিম। অ'কে 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 দে, কালিৰ পৰা তই কামটো জইন কৰিলে হ'ব। হ'ব। কামটো কি? কামটো মানে হাৱাত এটা ঘৰ বান্ধিম বুলি ভাবিছো, তাতে 2টা চিকিউৰিটি, এটা মুৰ্গী এটা তোমাক দি দিম, হৈ যাব। ডেঞ্জাৰ কাম আকাৰে। তাকেই মুৰ্গীয়ে মোক কালি কল কৰিছে, তাকো চাকৰি লাগে বোলে, পইচা নাই। দে হ'ব, 30 লাখ পালি আৰু কি লাগে। 30 পুৰা পুৰি 30 দিম, এক মাহত 30 দিম। হ'ব হ'ব। তো কামটোতো হ'লে পদিনাৰ পৰা জইন কৰি দিবা, চাদা অলপ খাবা। আমি এটা আগৰ পৰা আহিম দু হেল্ল' কেটৰিনা, তোৰ লগত আজি মই ৰেল ষ্টেচন নাথাকোঁ আৰু মই কৰিছোঁ কাপোৰক ভাল পাওঁ, মোক আৰু মেছেজ কল নকৰি আৰু দে বাই। মই তো কেটৰিনা আকৌ চিনি পা। কেটৰিনা কি, মই চলমান চাহাৰুখৰ লগত চাহ খোৱা মানুহ এই ৰ মোৰ এটা কল আছে। হেল্ল' আম্বু, 30 লাখ গৌলৈ মাত দি আছোঁ, গেছি না চা? গেছি না? দে দে। কি কৈছা? তই আম্বানীকো পইচা ধাৰলি? এই মোৰ বহুত পইচা আছে। তই মোক কাম চাম এটা নেদা? কাম লাগব? কাম দিম বাৰু, মানে ব্ৰহ্মপুত্ৰৰ মাজত এখন হোটেল খুলি আছোঁ মই, তাৰে আজিব মালিকে আৰু তই মোৰ তাত এপইণ্টমেণ্টখন দি থৈ দিবি। দৰমহা 1-2 লাখ আৰু দে। তই মোক ফটো এখন দি থৈ দিবি তোৰ। দে আজা অলপ ফুৰি আহোঁ, মই বহুত দিন আহাই নাই গাঁৱত। আজি তোক মই এইবিলাক চব দিম। কৰ নাকা, কালি মই তোক ফোন মাৰিছিলোঁ, ফোনটো লাগা নাই। ফোন কৰবি, যা একমাহ আহি পইচাও নাই, কিবাকে চলি আছো আৰু মোবাইলত পইচাও নাই, আউট গোয়িঙো নাই, ইনকামিঙো নাই। ছাৰ ইও আমাৰ গাঁৱৰ এটা বেকাৰে, একো কিবা এটা কাম দে। কাম কৰবি, কাম এটা দিলি বহুত। তাকে তোক কি কাম দেও, তোক মই তাজ হোটেলৰ চিকিউৰিটি কৰি দিলোঁ আৰু। বা সেইটো দিলিতো মই বহুত ফেৰ হৈ যাওঁ। আজিবাৰ তই তাজ হোটেলৰ চিকিউৰিটি, একদম যোৰ মোৰ লগত আহ। বস তই নে মই? এই চৰি দা তই মোক চিনি পা নাযাবা, মই তোক এতিয়া আৰ্মিৰ পৰা উঠি লৈ যাব পাৰো। কোন হয় তই? মই মাত্ৰ আম্বুক ফোন মাৰিলি, তোক ইয়াৰ পৰা উঠাই নিব হেলিকপ্টাৰ। তই মংগল গাঁও, আৰু মোৰ নাম লেখা আছে। ক'ত হে? মই আকা দেখা নাপাওঁ। তই নাপা, তই ভিক্ষাৰী, আমাৰ মংগল গাঁৱত মোৰ নাম লেখা আছে, তই চিনি পা? ব্ৰহ্মপুত্ৰৰ মাজত হোটেল লোৱা আছে, ই মেনেজাৰ। তই হাৱাৰ মাজত ঘৰ বনাই তাতে চাকৰি দিছো, সৌ দেখ তই। হয় বছে মোক খাৱাৰ মাজত চাকৰি দিছি। আমাৰ বছে চালমান খান আৰু শ্বাহৰুখ খানৰ লগত চাহ দেখায়। তই ইমান ফেক ফেক আছে, ইমান ফেক ফেক আছে না? তই কে ফেক ফেক আছে? তই কে ফেক ফেক আছে? তোৰ 10 বছৰ আমাৰ বছক চৰাই দেখো। ইমান দম তোৰ, ইমান দম যদি আকৌ মাৰি দিব। আকৌ মাৰ। তই মোক মাৰ শুই আছা নে? চুপ থাকছ অলপ টাইম। এটা কথা আছিল চলাইছো, এক গাজা দি আছা নে? দি আছে না? গাজা দি আছে মানে গাঁৱৰ গুৱাহাটী চুৱাহাটী ক'তো যাই পোৱা না, শুধু গাজা দি ই মোৰ কি 10,000 দৰমহা মোৰ। এটা কথা, তহঁতে চাকৰিটো আৰু 10,000 পিছত জইন কৰিবি, তই কৰিবি তই এক কবি না? এই তই কৰবি, ই আছে। আগত চাকৰি আছে, নামটো ভৰ্তি কৰিছে, আগত চাকৰি দি আছে যা। যা অলপ সোনকালে যা। আমি যদি গাজা দিয়া বুলি গম পাই কিনো মাৰবো, তাৰপৰা ইফালে পথাৰ আদিয়া তাকেইতো আমাৰ গাজা মাৰিলে নেকি? এই হেঁতক ধৰো জো।
তুই দেখা হেচ্ছি ভাই তাহলে